নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুৰী শইকীয়া। মোৰ ঘৰ অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। মোৰ বয়স 7 বছৰ। মই এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী। বৰ্তমান গোটেই বিশ্বতে যি কৰোনা মহামাৰী দেখা দিছে, তাৰ পৰা পৰিত্ৰাণ হোৱা একমাত্ৰ উপায় হৈছে ঘৰতে থাকক, সামাজিক দূৰত্ব বজাই ৰাখক আৰু চৰকাৰে দিয়া নীতি নিয়মবোৰ মানি চলক। ধন্যবাদ। ধুলেনো ঘুমালে ওলে হাপে পাইল তুলিলে ওলে হাপে পাইল তুলিলে মৰমী নাচনী বিহুলৈ আহিলে মৰমী নাচনী বিহুলৈ আহিলে বেদি ওলালে মোৰ জান দেখি ৰঙাকৈ বেলিটি ৰঙাকৈ বেলিটি পশ্চিমলৈ ওলালে ঐ সঁচাকৈ সুধিছো মোৰ জান দেখি মিছাকৈ নকবা মিছাকৈ নকবা তোমাৰ ৰমিয়াল তোমাৰ ৰমিয়াল কোন